হাই বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল বি ব্লগছ ওৱান। আজি মানে আমি যাই আছোঁ কিবা কি কয় পিঞ্জৰ গাৰ্ডেনত। মানে সেইদিনা যাব খুজিছোঁ, ৰ'ড ভাঙা আছিল, মানে ব্ৰিজ ভাঙা আছিল পানী হোৱাৰ কাৰণে, সেইকাৰণে যাব পৰা নাই। আজি মানে ফাইনেলি ওলাইছোঁ, কি হয় যাব পাৰোঁ নে নাই, সেইকাৰণে ওলাই গৈছোঁ। ইমান এটা আশা নাই যাব পাৰিম বুলি, তথাপিও ওলাইছোঁ। আজি বন্ধ পাইছোঁ যিহেতু, তো যাই থাকোঁ। তো গাইজ মই এটা ভাল খবৰ পালোঁ, মানে কি আগৰ ভিডিঅ'টোত কৈছোঁ মানে পিঞ্জৰ গাৰ্ডেন যাম বুলি, কিন্তু যাব নোৱাৰিলোঁ, ব্ৰিজ ভাঙা আছিল। ব্ৰিজ ভাঙাৰ কাৰণে যাব নোৱাৰিলোঁ। মানে কি হৈছে, বৰষুণ দিছে। হিমাচল প্ৰদেশত আপোনালোকে গমেই পাইছে, নিউজত দেখাই পাইছে, হিমাচল প্ৰদেশত পূৰা বানপানী হৈছে, সেইকাৰণে যাব পৰা নাছিলোঁ। তো গতিকে আধাৰ পৰা ব্ৰিজ ভাঙা আছিল, আধাৰ পৰা ঘূৰি আহিলোঁ। তো আজি ফাইনেলি এটা ভাল মানে খবৰ পালোঁ যে ব্ৰিজখন বনালেই বোলে। সেইকাৰণে আজি কোম্পানী বন্ধ আছে, তথা আজি ওলালোঁ। কি হয় যাওঁ, মানুহৰ কথা, বনালে না নাই ব্ৰিজ এখন বনাওঁতে বহুত দিন লাগে, যদি বনোৱা নাই আকৌ উভতি আহিব লাগিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, ছাপোৰ্ট কৰি থাকক, যিমান পাৰে শ্বেয়াৰ কৰক বন্ধু বান্ধৱীৰ সৈতে, আৰু লগতে ছাবস্ক্ৰাইব কৰক, চাই থাকক লাষ্টলৈকে। ধামাকাদাৰ হৈ আছে। আৰু ৰতনে কিবা ক'ব? হাই গাইজ, আজি আমি গৈ আছোঁ পিঞ্জৰ গাৰ্ডেন। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চাব, একদম যেতিয়ালৈকে ভিডিঅ'টো শেষ নহয় তেতিয়ালৈকে চাব। আৰু যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যি গতিকে আজি আমি গৈ আছোঁ একদম ধুনীয়া ঠাইডোখৰত, মানে পাৰ্ক হয় পিঞ্জৰ গাৰ্ডেন জেগাখিনি, পিঞ্জৰ জেগাখিনিত পিঞ্জৰ হয়, আৰু তাত গাৰ্ডেন এখন আছে। আমি গাৰ্ডেনখনত ধুনীয়া কৰি আপোনালোকক দেখুৱাম, যিখিনি পাৰিম সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰি যাব। তো লাষ্টলৈ চাই থাকক ভিডিঅ'টো। তো আমি ফাইনেলি বাছত উঠিলোঁ, ৰাস্তাত যাই আছোঁ এতিয়া। যাওক, এইবিলাক মানুহ নাই বেছি, খালী গাড়ী, খালী বাছত যাই আছোঁ। কিমান দূৰ যাব চাই থাকিব। এতিয়া বেলেগ এখন বাছৰ পৰা আৰু বেলেগ এখন বাছত আছিলে, বেলেগ বাছত যাই আছোঁ। মানে দুখন বাছত পাই যাম। তো ফাইনেলি যোনটো জেগাত আহিব খুজিছোঁ আহি পালোহি। তো আপোনালোকে চাব নেকি? এইপিনে চাওক, চাব পাৰিছে। ফাইনেলি আহি পালোঁ আমি যোনটো জেগালৈ আহিব খুজিছোঁ, কিন্তু ভিতৰলৈ যোৱা নাই। এইটো বাহিৰতে মেইন গেটৰ মেইন ৰাস্তাৰ কাষতে, মানে এইবিলাক চাওক, এইবিলাক গেট হয়। এইটো গেট হয়। তো এইবিলাক চাই থাকক। তো ভিতৰলৈ সোমাই যাই কিনে কি আছে চাওঁ, কিমান বস্তু আছে। মই অহা নাই এতিয়া, ইয়াত কেতিয়াও অহা নাই। এইটো কিবা, তো চাই থাকক, ভিতৰলৈ গৈ দেখাই আছোঁ। এই যে উট আছে, উটটোত বহুত আছে। আজি মানে তামাম কেনে মজা ফিল কেনে একদম তামাম ফিল হৈছে, আৰু ঠাণ্ডা বৰষুণৰ অলপ আহু অৱস্থা। ফিলটো মানে একদম মানে অধিক। ফাইনেলি যোনটো জেগালৈ আহিব খুজিছোঁ আহি পালোঁ। এতিয়া ঘূৰিম, চাম কি আছে ভিতৰতে। এই দোকান চোকান আছে ভিতৰতে, এইবিলাক দোকান চোকান আছে, চাই ল'ব পাৰে। কিন্তু দাম বেছি, ইয়াত ভিতৰত দাম বেছি। ইয়াত ভিতৰত নহয়। এইটো বাহিৰত নেকি? এইখিনি বাহিৰৰে বোলে, ভিতৰত যোৱাই নাই আমি। ভিতৰত কি টিকট লাগিব নেকি? লাগিব। হা, টিকট আগতে বনালি ভিতৰত লাগিব। তো চাই থাকক, আমি ইয়াত টিকটখিনি লৈ লওঁ। টিকট লৈ কিনে এইবিলাক ট্ৰেইন এই ট্ৰেইন আছে, চাব পাৰিছে। এইবিলাক ট্ৰেইন আছে, বহুত ধুনীয়া মজা কি ক'ম মানে, আজি একদম পূৰা ভাল লাগিছে, মনটো পূৰা খুশ হৈ আছে। এইখনে মেইন গেটখন, এইখনে। তো ইয়াত টিকেট কাটিব লাগিব, টিকেট কাটি কিনে এইপিনে সোমাই যাব লাগিব। তো টিকেট কাটিবলৈ গৈছে ৰতন গৈছে টিকেট কাটি আছে তাত। টিকেট কাটি আছে ইয়াত টিকেট কাটে। তাৰপিছত এইফালেদি সোমাই যাম, এইটো গেটটো। তো ভিতৰত সোমাই আছোঁ। এইবিলাক চাওক, কি মজা বনাইছে গেটত। এইবিলাক ধুনীয়া মৰম লগা। এই ফটোত ব্যস্ত, মই ভিডিঅ'ত ব্যস্ত, চবেই ফটোত ব্যস্ত।
ঐ কোনফালে দি যাবি ক কি মজা মজা জেগা ফাইনালি মজা লাগিল আজি আহি কেনে ফাইনালি একদম মজা 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 জেগা তো আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আশা কৰিছোঁ আৰু ছাপোৰ্ট কৰি যাব মোক এনেদৰে ভিডিঅ' বনাবলৈ তো চাই থাকক তো এইগিলা ফুল চুল আছে ফুল চুল ৰুই দিছে কি মজা মজেদাৰ একদম পুৰা মজেদাৰ এইবিলাক চাওক এইবিলাক চাওক মজা মজা জেগা একদম মজা মজা এই ওপৰত কিবা লিখা আছে আমৰ গছ পালো দেখা এইবিলাক চাওক আমৰ গছ এইবিলাক চাওক কিহৰ বা গছ এইবিলাক চব আমৰ বাগান আছে এই তাত ছোৱালী বহি আছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বহি আছে তাত ৰ'দো দিছে বৰষুণো দিছে মজা লাগি আছে আজি মানে বতৰটো গৰমো নাই ইমান একদম ধুনীয়া মানে সুন্দৰ পৰিৱেশ কি কম আল্টিমেট মানে কি কম ক'ব লগা নাই এইবিলাক চাওক লাইটিং চাইটিং আছে ইয়াত পানী ইয়াত ভিউটো চাওক এবাৰ ভিউটো চাওক কি মজা ভিউ কি ধুনীয়া ঠাই চাওক অ' মাই গড কি সুন্দৰ পৰিৱেশ এইটো হ'ল ৰংমহল চাব পাৰিছে আপোনালোকে ৰংমহল ইয়াৰ পৰা ভিউটো চাওক আপোনালোকে ইয়াৰ পৰা কি মজা মজা ভিউ অ' মাই গড চাওক ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে কি মজা মজা ভিউ তলত তো আমিও তললৈ যাওঁ আৰু তললৈ যাই কেনে চাম কি আছে ভিতৰত কি আছে আপোনালোককো দেখুৱাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক স্কিপ নকৰিব ভিডিঅ'টো তো লাষ্টলৈ চাই থাকিব এতিয়া তলত যাই আছোঁ তলত এনেকৈ তলত কিবা কিবি চলি আছে সেইকাৰণে যাই আছোঁ ভাল জেগা আছে তলত সেইকাৰণে যাই আছোঁ ৰ'দো দিছে বৰষুণো দিছে কি মজা লাগি আছে মানে ৰ'দটোও গাত লগা নাই বৰষুণটোও গাত লগা নাই সেইকাৰণে মজা লাগি আছে তো এই পানী তো এইফালে ঐ তলত যাঙা তো আমি তললৈ যাই আছোঁ ককুল ক'ত যাই আছা কেনে লাগছে একবাৰ ক কেনে লাগছে আহি কেনে লাগছে এখনি জায়গাত আহি ভাল লাগছে কিন্তু বাছত বেয়া লাগছিল বাছতো মোকো বেয়া লাগছিল মানে বাছত ইমান ভিৰ ইমান মানুহ মানে আৰু আহাতে বহুত টাইম লাগিল মানে ব্ৰিজখন ভাঙা আছিল মানে বেলেগ ৰাস্তাতে ঘূৰাই লৈ আহিছে সেইকাৰণে মানে ব্ৰিজখন ভাল হোৱাই নাই সেইকাৰণে ঘূৰাই আহিল বহুত টাইম লাগছে আৰু তামাম ভিৰ বহুত ভিৰ বাছত কি মজা ভিউ চাব আপোনালোকে সেইপিনেতো আৰু যোৱাই নাই এইপিনেতো যোৱাই নাই এইবিলাক মানুহবিলাক আহি আছে ছোৱালী থকা ছোৱালী বহুত মানুহ আহে ফটো উঠিম যাম এইফালে ফটো উঠিম তো কি মজা ঠাই অ' মাই গড মোক মানে ৰুমলৈ যাবই মন নোযোৱা আৰু কি কবি আপুনি কি কবি ক মই আৰু কি ক'ম অঁ কেনেকুৱা লাগিছে এইটো আহি বহুত ভাল লাগিলে একদম মজা লাগিল না একদম মজা মানে কি ক'ম পুৰা ফুল এনজয় মানে একদম চাওঁ মানে অলপ বৰষুণ দি আছে তো অলপ মানে ভালেখিনি দি আছে ইয়াতে চবে ৰখিছে মানে এইটো বৰষুণ আহিলে খেৰৰে ঘৰ হয় এইটো চাওক আপোনালোকে খেৰৰ হয় না এইটো খেৰৰ হয় না খেৰৰে ঘৰ হয় জিৰণি ঘৰ মানে ইয়াতে বৰষুণ আহিলে ইয়াত থকা যায় তো ইফালে আছে পকী ঘৰ আছে এইপিনে আছে তথাপিও এইটো দিছে আৰু তাৰপিছত তো ইফালৰ পৰা আহিলোঁ এতিয়া এইফালৰ পৰা আহি কেনে এতিয়া আমি যাই আছোঁ এইফালে এটা তলত যোৱা ৰাস্তা আছে
এইপিনে যাই আছোঁ, এইফালে যোৱা আছে, মই এইফালে নাযাওঁ বাৰু, মানুহ যাই আছে, মই এইফালে যাম, এইফালে ঘূৰি যাম। তো ৰতন আগত গ'লেই, ত' এই তাত পানী পৰি আছে দেখা পাইছে আপোনালোকে, তো তাত যাই আছোঁ। আজি কিবা মনটো বহুত ভাল লাগি আছে, মানে মোৰ বেমাৰ হৈ আছিল, মন চন ইমান ভাল লগা নাছিল। তো ইয়াতে মই আহিব খোজা নাই, ৰতনে বল যাওঁ ঘূৰি অলপ ভাল লাগিব। তো মই এইকেইদিন ভাতো খাব পৰা নাই, অলপ ক্ষীণাই গৈছোঁ। তো শৰীৰটো ইমান ভাল নহয়, মাতটোত গম পাইছে আপোনালোকে। তো আমি এতিয়া তলত যাই আছোঁ, তাত যাই আছোঁ, তাত গৈ কেনে এই ৰতন তাত ৰখি আছে, চাব পাৰে আপোনালোকে। এইটো হ'ল অৰ্পণ যাই আছে, এইখন সৰু এটা ব্ৰিজ হয়, মানে ইয়াত পানী চানী আহে, ইয়াত পানী অহা নাই বাৰু, কিবা বন্ধ কৰি থৈছে কিবা কাৰণত। তো আমি এতিয়া তলত নাই আগত যাই আছোঁ, আগত গৈ কেনে চাওক এইটো ভিউ, অ' মাই গড, মই কেতিয়াও ইয়াত অহা নাই। তো কি মজা লাগিছে আজি, বহুত ভাল লাগি আছে। তো আপোনালোকে চাই থাকিব। তাৰ ইফালৰ পৰা এইখিনিতহে ভাল লাগিল আহি কেনে, এইখিনিতহে মজা লাগিল। তো আজিৰ ভিডিঅ'টো অলপমান দীঘল হ'ব বাৰু। তো অ' বাহ, কি মাই গড, কি মজা, অ' মাই গড। পানী হৈ আছে, কিন্তু পিছল হৈ আছে, পূৰা পিছল হৈ আছে। জোতা একদম ভয় লগা হৈছে, মানে পৰিবৰ কাৰণে ভালকৈ খোজ কাঢ়িব লাগিব। অ' মাই গড, কি মজেদাৰ, অ' মাই গড, ভাল লাগিছে দেই। এবাৰ চবতে ঘূৰাই দেখাম এইপিনে যাওঁ, কি আছে চাওঁ এইপিনে যাই কিনে চাওঁ কি আছে। অ' ইফালেও চোন এনেকৈ আছে। পানী মহল, এইটোৰ নাম হৈছে জলমহল। পানী জল মানে পানী, আমাৰ অসমীয়া ভাষাত পানী। ইয়াতে মানে হিন্দীতো পানীয়ে হয় বাবু, হা, হিন্দীতো পানীয়ে। তো জল কিহৰ কাৰণে লিখিছে বাবু? জলটো লিখাতে জল বুলি লিখিব পাৰি আৰু। অ' পাৰে নেকি? অ' ময়ো ক'ব পাৰোঁ তেনেহ'লে জল বুলি। অঁ মোৰ ভাল, আপোনাৰ? অ' ভাল, এই ইয়াৰো ভাল, মোৰো ভাল, চবৰে ভাল, ভালেই ভাল, মানে এনজয় লাইফ। আমাৰ লাইফ এনজয় লাইফ, মানে দুখ থাকিলেও মনত, বাহিৰত ফূৰ্তি। এইটো আপোনালোকে গমেই পায়, সেইকাৰণে মই ভিতৰত কি আছে মই এনজয় কৰি আছোঁ পূৰা ফূৰ্তি। ঐ জবিয়া দিম নেকি? দিয়া ৰখো। কাপোৰ অনা নাই, এনেই এইবিলাক পিন্ধি আহিছোঁ, ভিজা কাপোৰে যাব লাগিব। এনে জ্বৰ হৈ আছে, আৰু জ্বৰ উঠিব। পেনখন খোলা, তলত জাইঙা আছে যদি। তোৰ চাওক, ফটো উঠাই হোৱা নাই, মই তাত ৰ'দ দিছে, ভাগৰ লাগিল, আৰু মই অলপমান ভাবিছোঁ মাতি আছোঁ, অহাই নাই। মই অকলে আহিলোঁ, আহি কিনে ইয়াতে অলপমান বহি দিওঁ, ইয়াত ৰৈ থাকোঁ, কেতিয়া আহে বাৰু চাই লওঁ। ইহঁতে নাহিল, ইহঁতে তাত আহি আকৌ ৰখি দিল। ইমান মানে খোজকাঢ়িব নোৱাৰে নেকি? আহি আছে। এই ভৰি বিশাল নেকি? আহি আছে। তো আমি কি মজা ভিউ, বাপেকে কি মজা, চাওক না, কি চাবি। তো এইফালে পিছপিনে যাই আছোঁ, পিছৰ পিনে, তো চাই লওঁ। এইটো চাওক, ইয়াত মৰ্ণিং ৱাকৰো, মানে মৰ্ণিঙত যোনে আহে মৰ্ণিং ৱাক কৰিব পাৰে। ইয়াত এইটো জেগা আছে, এইবিলাক চাব পাৰে আপোনালোকে, মানে মৰ্ণিঙত যোনে আহে আৰু। এইটো চাওক, পূৰা বনাই দিছে, গছৰ তলত, কি মজা লাগিব ৰাতিপুৱা আহিলে। তো বহুত ঘূৰিলোঁ, ঘূৰাৰ পিছত এতিয়া ওলাবৰ টাইম হ'ল পাৰ্কৰ পৰা। এতিয়া মানুহ বেছি আহি আছে, এতিয়া বেছিকৈ মানুহ আহি আছে, এতিয়াহে ভাল লাগিব। মানে তথাপিও আমাৰ বহুত দূৰত যাব লাগিব। এতিয়া 5টা 5:30 বাজিল আৰু। তো আমি পাৰ্কৰ পৰা ওলাই দিম এতিয়া, তো বেছি টাইম নাথাকোঁ আৰু, ওলামেই। এইখন গেটখন চাওক, বাহিৰত আহি কেনে এইখন গেটখন চাব পাৰে আপোনালোকে। এইবিলাক মানুহ, ইয়াত কিমান মানুহ ৰৈ আছে চাওক, ভিতৰত যাই আছে, ভিতৰৰ পৰা আহি আছে। এইখন চাওক, ট্ৰেইন হয়, ট্ৰেইনখন চাব পাৰিছে আপোনালোকে। চাওক কেনে ট্ৰেইন, কিমান মান লয় পইচা লাগে, কিন্তু অলপমান এইখিনি জেগাখিনি মানে অলপমান ঘূৰাই লয় এইফালে।
তো এইবিলাক ইয়াতে এইটো এটা কি বনাইছে এইবিলাক চাওক উটৰ ওপৰত মানুহ উঠি আছে এইখিনিতে ঘূৰাই লৈ ঘূৰে এইখিনিতে এনেকৈ ঘূৰাই লৈ ঘূৰে তো ট্ৰেইন চেইন গ'লে এই পিনে এটা উঠি আছে জুম কৰি দেখাইছোঁ এই এটা উঠি আছে তো জেগাবিলাক কিন্তু মজা লাগিছে ইয়াৰ পৰা যাব মন নাযায় কিন্তু কি কৰিম যাব লাগিব যাবই মন নোযোৱা হৈছে ইয়াৰ পৰা তো দোকান এইবিলাক আছে কিবা কিবি বহুত দোকান আছে খাব পৰা যায় বস্তু কিনা দোকান আছে এইপিনে মানে ছোৱালী মানুহৰ বস্তু কিনাৰ দোকান আছে তাৰপিছত এইবিলাক এইখিনিয়ে আৰু তো আজি মানে ইমান ঘূৰিব নাপালোঁ আৰু আপোনালোকক ইমান দেখাব নোৱাৰিলোঁ মানে ফাৰ্ষ্ট আহিছোঁ ক'ত কি আছে ভালকৈ চোৱা নাই তো আৰু এদিন আহিলে ভালকৈ দেখাম বাৰু তো চাওক মোৰ ল'ৰা ছোৱালী হ'লে ইয়াতে লৈ আহিম চাওক একদম মজেদাৰ পূৰা এনজয় কৰি আছে সৰু ল'ৰা ছোৱালীবিলাক পূৰা একদম মজা এনজয় কৰি আছে ওলাই আহিলোঁ আৰু গাৰ্ডেনৰ পৰা মানে পাৰ্কৰ পৰা ওলাই আহিলোঁ এতিয়া খোজকাঢ়ি গৈ আছোঁ ক'ত গাড়ী পাম আগত গাড়ী পাম নেকি বহুত মুস্কিল হ'ব মানে পাওঁ নাপাওঁ ইমান এটা চাব লাগিব পাওঁ না নাপাওঁ এইবিলাক দোকান চোকান মানে মই যে কৈছোঁ ব্ৰিজ ভাঙি আছে বৰষুণতে আগত আছে অলপমান আগত যোৱাৰ টাইমত আমাক বেলেগ ৰাস্তা দি লৈ গৈছে সেইকাৰণে বহুত টাইম লাগিছে এতিয়া এইফালৰ পৰা টেম্পুৰে আহিলোঁ আহি কিনে তাৰ পৰা এইফালে ব্ৰিজখন পাৰ হৈ কিনে আৰু বেলেগ টেম্পুত যাব লাগিব মানে ডাইৰেক্ট গাড়ী নাযায় কাৰণ ব্ৰিজখন ভাঙা তো আগত দেখাই আছোঁ চাওক এইফালে খোজকাঢ়ি যাব লাগিব আপোনালোকে দেখা পাব এতিয়া চাওক কেনেকৈ খহি পূৰা একদম আমি এইফালে খোজকাঢ়ি যাব লাগিব তো এইখনে হয় এইটো ৰাস্তাটো হয় আৰু দলংখন এইখনে হয় নাই একো নাই মাজত একো নাই চব ভাঙি তলত পৰিছে চাওক একদম ভাঙি তলত একদম হিমাচল প্ৰদেশত চাওক কিমান পানী হৈছে এইটো ৰাস্তা হয় চাওক একদম নাই একেবাৰে শেষ একদম ভাঙি একদম শেষ হৈ গৈছে একো নাই তথাপি এতিয়াও পানী যাই আছে চব এতিয়া বেলেগ গাড়ী চাড়ী এইফালে পাৰ হৈ আহিলোঁ আমি এইবিলাক চাব পাৰে পাৰ হৈ আহিলোঁ পূৰা একদম ভাঙি চিঙি নাই শেষ হৈছে একেবাৰে এতিয়া এইফালে যাই আছোঁ এইফালেদি ৰাস্তাত তো ওপৰৰ পৰা অলপমান দেখাই দিছোঁ চাওক তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই